তিনিটামান চিঞৰ মাৰিছে চিঞৰ মাৰি তেওঁ পাগুৰি মাটিত পানীত তল গৈছে আশা কৰোঁ সকলো ভালে আছে সব কুশল মংগল আছে আৰু নে কি কয় ময়ো বাৰু ঠিকেই আছোঁ গতিকে আকৌ এবাৰ পুনৰবাৰ ৱেলকাম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেললৈ আজি মই গৈ আছোঁ নতুন এটা ডেষ্টিনেশ্যনলৈ গতিকে ভাবিলোঁ আপোনালোককো মোৰ এই নতুন ডেষ্টিনেশ্যনটো দেখুৱাওঁ কেনেকুৱা লাগে আপোনালোকে ক'ব গতিকে আজি ডেষ্টিনেশ্যনটো হ'ল এটা মানে আজি পুখুৰী এটালৈ গৈ আছোঁ পুখুৰী বুলি ক'লে অলপ আচৰিত লাগিছে নহয় জানো কিনো পুখুৰী চাইনে আৰু মানুহে হয়নে নহয় বাৰু গতিকে সেইটো পুখুৰী কিন্তু আলামলা পুখুৰী নহয় মানে বৰ ডেঞ্জাৰ পুখুৰী গতিকে সেই পুখুৰীটোৰ হিষ্ট্ৰীটো কম দেখুৱামো আৰু মানে তাত কি ঘটনা ঘটে সেইবিলাক বস্তুও দেখুৱাম মানে গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক তেতিয়াহে গম পাব মানে গোটেই পুখুৰীটোৰ ৰহস্যটো কি হয় কেনেকুৱা কি হয় গতিকে এইটোৱে আৰু আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ গতিকে আমি এতিয়া এইটো চাইডে সোমাই যাব লাগিব এইফালে গ'লে এইফালে ডেষ্টিনেশ্যনটো সাইড দিয়ে বঢ়িয়া থেংক ইউ চাওক না দুই সাইডে মানে পুৰা সেউজীয়া ধাননি কি ধুনীয়া লাগিছে মানে সেউজীয়া হৈ আছে কেৱল গাঁৱৰ পৰিৱেশটো এইকাৰণেই ভাল লাগে এইটো ছিজনত গাঁৱত থাকি মানে গাঁৱত ভালেই লাগে দিয়কচোন গাঁৱত মানে কি আৰু এতিয়া কেইদিনমান পিছত আকৌ যেতিয়া ধাননি পথাৰবিলাক মানে মুকলি হ'ব তেতিয়া মানে ধানবিলাক ওলাব তাৰপিছত আকৌ ধান কাটিব আগতে আৰু আমি পথাৰত ধুনীয়াকৈ যেতিয়া ধান কাটে লগে লগে আমি ক্ৰিকেট পিচ চাচি লৈ মানে পুৰা তাত ক্ৰিকেট খেলোঁ আৰু পুৰা মানে ক্ৰিকেট খেলাৰ মজাটো বেলেগ আছিলে কিন্তু তেতিয়া দিনবিলাক মনত পৰিলে মানে কিবা বৰ বেলেগ এটা অনুভৱ আহি যায় গতিকে আপোনালোকে যিসকলে পথাৰত ক্ৰিকেট খেলিছিলে ক্ৰিকেট খেলাৰ সেই মজাটো পাইছে গতিকে আপোনালোকে কমেণ্টত জনাবচোন এতিয়া আপোনালোকক আৰু এটা মানে এইটো মই যিটো পুখুৰীলৈ গৈ আছোঁ সেই পুখুৰীটো নহয় কিন্তু তাৰ সেইটো নাপাওঁতে আৰু এটা পুখুৰী পায় এইটো দেখা পাইছেনে আপোনালোকে এই পুখুৰীটো দেখিছে এই পুখুৰীটোত আমাৰ অসমৰ এজন বিখ্যাত ইউটিউবাৰ আহিছিলে আমাৰ ডিম্পু বৰুৱা আহি এই পুখুৰীটোত এটা ব্লগ এটা বনাইছিল আপোনালোকে চবেই চাগে চাইছেই গতিকে আৰু এটা কথা জনাওঁ যে ডিম্পু বৰুৱাৰ অৰিজিনেল ঘৰ এই গাঁওখনতে মই এতিয়া যিখন গাঁও পাইছোঁ আহি লখিমপুৰ বুলি কয় এই গাঁওখনতে মানে জন্মস্থান ডিম্পু বৰুৱাৰ দেউতাকৰ ঘৰ এই গাঁওখনতেই গতিকে আপোনালোকে তেওঁৰ ব্লগকেইটা চালে গম পায়ে যাব গোটেইখিনি ডিটেইলছ গতিকে ময়ো এবাৰ কৈ দিলোঁ বাৰু গতিকে কাৰণ আহিছোঁ যেতিয়া ক'বতো লাগিব হয়নে নহয় কওকচোন বাৰু সৰু মানুহ হয় কিন্তু তথাপি বাৰু সৰু হৈ নাথাকোঁ কিন্তু দেই যিমান পাৰোঁ মানে ডাঙৰ হ'বলৈ চেষ্টা কৰি আছোঁ বাৰু গতিকে সৰু হৈ থাকিলেতো নহ'ব হয়নে নহয় এতিয়া আমি আমাৰ ডেষ্টিনেশ্যন প্ৰায় পাইছোঁৱে আহি আমি এতিয়া কোনটো ছাইডত যাওঁ তাকে ভাবি আছোঁ কোনটো পাৰত যাওঁ মানে এইটো মানে এটা ৰহস্যময় পুখুৰী বুলি কোৱা হয় এই পুখুৰীটোক বুজিছেনে এই পুখুৰীটোক এটা ৰহস্যময় পুখুৰী বুলি কোৱা হয় গতিকে আপোনালোকে চাব কেনেকুৱা হয় পুখুৰীটো আমি আহি এতিয়া আমাৰ ডেষ্টিনেশ্যনটো পাইছোঁ আহি মোৰ পিছফালে আছে পুখুৰীটো এতিয়ালৈ যোৱা নাই বাৰু যাম আপোনালোকক দেখুৱাম কি আছে তাত কেনেকুৱা কি ধৰণৰ ৰহস্য জড়িত হৈ আছে গতিকে এইটো মানুহে কিছুমানে অলপ মানে আহিব ভয়ে কৰে মানে ইয়াতে এটা প্ৰবাদ আছে যে এই পুখুৰীটোত যদি আপুনি কিবাকৈ যদি মানে পৰি যায় তেতিয়া পৰিলে হেনো মানে গাৰ বিষ উঠে পুৰা গাৰ বিষ হয় মানে তাৰপিছত মানে ইয়াতে যদি আপুনি তামোল পাণ এযোৰ দিয়ে তেতিয়াহে হেনো গাৰ বিষ ভাল হয় এনেকুৱাকৈ মানে স্থানীয় লোকবিলাকে কয় গতিকে আহক বাৰু বাকীখিনি আপোনালোকে নিজেই চাওক আহি মোৰ ভিডিঅ'টোৰ জৰিয়তে এই বুঢ়ীনগৰ পুখুৰীটো আৰিমত্ত ৰজাৰ দিনত খন্দোৱা হৈছিল আৰু জনবিশ্বাস যে ইয়াত মানে এই পানীটো খালেই জ্বৰ বেমাৰ আজাৰ ভাল হৈছিল
আৰু বুঢ়ীনগৰ পুখুৰী পাৰৰ ওচৰতে 11 তাৰিখে বহাগৰ 11 তাৰিখে এটা বৃহৎ ডাঙৰ মেলা হয় মাটি আছে আনুমানিক 85 বিঘা 100 বিঘা নহয় 85 বিঘামান মাটি আছে আৰু ইয়াতে কিছুমান মানে প্ৰবাদ মানে মই শুনা পাইছো যে মানে আগতে হেনো তামোল পাণ দিলে মানে বিয়া সবাহৰ কাৰণে মানুহে একদিন তামোল পাণ দিলে সোণৰ নাওত মানে এই হেৰি উলিয়াই দিছিলে এই বাচন বৰ্তন উলিয়াই দিছিলে এটো সঁচা কথা হৈছে এটো সঁচা কথা আগতে তো মানে যেতিয়া আগে মানুহৰ এটা বিশ্বাস আছিল তাতে আমাৰ এই গাঁৱত বিয়া বাৰুৰ সভা পাতিলে তামোল পাণ দিলে তা মানে আজি যদি আমাৰ বিয়া হয় আমি তামোল পাণজোৰ দিলে ৰাতিপুৱা যিখিনি আমাৰ হা সৰঞ্জাম লাগে সজুলি লাগে সেইখিনি তেখেতে উলাই দিছিল এনেকৈ উলাই দাওঁতে নি থাকি কোনোবা দুষ্ট হাতত পৰি কোনোবা দুই এক পট বস্তু লুকাই থোৱা হ'ল লুকাই থোৱাত তাৰমানে সেই বস্তুটো আৰু আমাৰ পুখুৰীৰ পৰা উলিয়াই নিদিয়া হ'ল দম্ভ অহংকাৰ কৰিলে এই পুখুৰীটোত মানে ক্ষতি হয় এতিয়া আমাৰ আমি থাকোঁতে আজি প্ৰায় 20 বছৰ আগত এজন কলাইগাঁৱৰে ল'ৰা শাওণমহীয়া বৰ ৰ'দত আমাৰ বুঢ়ীনগৰৰ ল'ৰা পঢ়া মঙলদৈত পঢ়া একেলগে শাওণমহীয়া ৰ'দত আহি ক'লেগি তেওঁ এই মই পুখুৰীটো পাৰ হ'ব পাৰিম তেতিয়া বন্ধুজনে ক'লে এই পুখুৰীটো পাৰ হ'ব নোৱাৰা এই পুখুৰীটোত বহু দেও লগা হেৰি সি কৈছে মই ব্ৰহ্মপুত্ৰ পাৰ হ'ব পাৰোঁ আৰু পুখুৰীটোনো কি মই পুখুৰীটো পাৰ হ'ব পাৰিম তেতিয়া সেই ল'ৰাজনৰ বন্ধুজনৰ কথা নুশুনি তেওঁ মানে পূব পশ্চিমকৈ সাঁতোৰ মাৰিলে সাঁতুৰি যায় আৰু 2-3টামান যাওঁতে তেওঁ মানে তাতে 3টামান চিঞৰ মাৰি তেওঁ বাগৰি মাটিত পানীত তল গৈছে তল যাওঁতে আশে-পাশে মানুহে অলপ শুনিলে আৰু এই বন্ধুজনে অলপ দৌৰি আহি কিনো হ'ল আহা তেওঁ তল পৰি আছে তাৰপিছত ইটো সিটোকে মানুহ জুম লাগি বহুত জুম হ'ল হওয়া তাৰ পৰা তেওঁ পানীৰ তলৰ পৰা এনেকৈ নামি যায় সাহসীয়াল মানুহে নামি যায় ওচৰৰ পৰা এনেকৈ তেওঁ টানি আনি তেওঁ তুলিছে তেওঁ মানে অহংকাৰ গৰ্ভতে অহংকাৰ ভাৱতে তেওঁ মানে মৃত্যুবৰণ বুলি কোৱা হয় বছৰ আগতে কিবা এই যোজনাত তাৰমানে পুখুৰী পাৰ অলপ পানী কমাই অলপ চাইডকেইটা অলপ খন্দা হৈছিল খন্দা হোৱাত কিছুমান তাৰমানে মোহৰ পোৱা গৈছিল কিছুমান সৰু মূৰ্তি ধৰণৰ এনেকুৱা বস্তু কিছুমান পোৱা গৈছিল এইবিলাক এতিয়া ক'ত ৰখা আছে সেইবিলাক এনেকুৱাকৈ হৈছিল সেই সময়ত তাৰমানে অলপ মানুহবিলাকৰ সংৰক্ষণৰ বস্তুটো কম আছিল তাৰমানে এইটো বস্তু আপুনিয়ে পাইছে আপুনিয়ে লৈ গৈছে ময়ে পাইছোঁ ময়ে লৈ গৈছোঁ সেনেকুৱা মানে এতিয়া আপোনাৰ যিটো পুখুৰী নেকি মানে যিটো মেইনটেনেন্স সেইখিনি কোনে গ্ৰহণ কৰি আছে মানে চৰকাৰৰ ফালৰ পৰা কৰে নে গাঁৱৰ মানুহ ৰাইজে মিলি আমাৰ এই যিটো আমাৰ সংৰক্ষণ সেনাপৰি পাৰা গামদান গাঁও সভাৰ পৰা এই আমাৰ এই বস্তুটো সংৰক্ষণ কৰি থকা হৈছে আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱালোঁ বুঢ়ীনগৰ পুখুৰীটোত আৰু তাৰ বিষয়েও আমি জনালোঁ তাৰ যিখিনি পুৰণি প্ৰবাদ আছে বা তাৰ উৎপত্তি সম্পৰ্কেও ক'লোঁ গতিকে বুঢ়ীনগৰ পুখুৰী এটা পৰ্যটনৰ ক্ষেত্ৰ বুলিয়ে ক'ব লাগিব দৰং জিলাৰ গতিকে মঙলদৈৰ পৰা প্ৰায় 20 কিলোমিটাৰমান হ'ব এই ঠাই টুকুৰালৈ মঙলদৈৰ পৰা গতিকে আপোনালোক যদি কেতিয়াবা আহিব বিচাৰে মঙলদৈৰ পৰা আপোনালোকে আহিব পাৰিব বেছি দূৰ নহয় মোটামুটি আপোনাৰ আধা ঘণ্টা বা 25-30 মিনিটৰ ৰাস্তা গতিকে আহিব আপোনালোকে চাব বিভিন্ন ধৰণৰ এতিয়া আমি চৰাইটো পোৱা নাই সন্ধিয়াৰ লগে লগে বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই আহি ইয়াত উপস্থিত হয় গতিকে আপোনালোকেও এই আমাৰ নিজৰ ঠাইখিনিৰ বিষয়েও আগতীয়াকৈ মানে কিছুমান আমি জানিবলগীয়া বহুত আছে গতিকে মই ইমানখিনি গম পোৱা নাছিলোঁ আজি এতিয়া ভালদৰে গম পালোঁ যেতিয়া মানুহ খুৰাজনে ক'লে এইখিনি কথা গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে গতিকে যদি ভাল পালেতো ছাবস্ক্ৰাইব কৰিবই গম পাওঁ গতিকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা থাকিল যাতে মই আৰু ভৱিষ্যতে আগুৱাই যাবলৈ উৎসাহী হওঁ গতিকে এইখিনিকৈ মই আজিৰ আমাৰ ব্লগটো পূৰা ফিনিছ কৰি দিলোঁ থেংক ইউ